নিখিল বড়ো ছাত্ৰ সন্থা BTC সেক্রেটারিয়েট এই সভাকক্ষত BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বা অধ্যক্ষতাত BTRত প্ৰিন্সিপাল সেক্রেটারি ডাইৰেক্টৰ অফ এডুকেশ্যন আৰু আটাইবিলাক DO আৰু ইন্সপেক্টৰ অফ স্কুল BO DI শিক্ষা বিভাগৰ সমগ্ৰ বিষয়া ইয়াত আমি একেলগে আলোচনাত মিলিত হওঁ আৰু ইয়াৰ প্ৰায় 18 দফীয়া ইয়াত দাবী চনত লৈ পেলাই আমি আলোচনা কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যি আমাৰ আলোচনা আছিল আগত ইয়াৰে মাইনোটছ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত আমাৰ যি মাইনোটছ হৈছিল সেই মাইনোটছৰ ওপৰত আৰু অতিৰিক্তভাৱে মূল বিষয়টো আছিল যে ইয়াত 6.3 BTR শান্তি চুক্তি মতে বিদ্যালয় প্ৰাধিকৰণ 10টা মহাবিদ্যালয় প্ৰাধিকৰণ হৈ গ'ল, 16টা এতিয়াও আছে। হাইস্কুল হায়াৰ ছেকেণ্ডাৰী LP ME প্ৰাধিকৰণৰ বিষয় পুংখানুপুংখভাৱে আমি আলোচনা কৰিছোঁ আৰু ৰাজ্য চৰকাৰে যিখিনি তুৰান্ত কৰিব লাগে, কাউন্সিল চৰকাৰে কৰিব লাগে এই বিষয়টো আজি আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছতে সিংগল টিচাৰ যি এটা ডাঙৰ বিষয় যাৰ নেকি শিক্ষা বিভাগত এতিয়াও ক্লাছবিলাক সুচাৰুৰূপে হোৱা নাই। টেট এপইণ্টমেণ্ট যোগেদি 1200 টেট এপইণ্টমেণ্ট হ'ব লগা আছে, এইটো তুৰান্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ পিছতে ৰেচনেলাইজেশ্যন কৰি পেলাই কোনো বিদ্যালয়ত যাতে ছিংগল টিচাৰ নাথাকে তাৰ কাৰণে আজি আমি আলোচনা কৰিলোঁ। ইয়াৰ লগতে যিখিনি টেক্সট বুক সময়মতে পাব লাগে, এপ্ৰিল মাহত এই বছৰৰ একাডেমিক সেশন আৰম্ভ হৈছে, গৰম বন্ধ উকলি গ'ল, ফাৰ্ষ্ট ইউনিট টেষ্ট গুচি গ'ল, এতিয়া গৰম বন্ধ পিছত আগষ্ট মাহত ক্লাছ চলি আছে, ছেপ্টেম্বৰ মাহত হাবিয়াৰলি আহিব, কিন্তু এতিয়ালৈকে প্ৰায় 6000ৰ অধিক বিভিন্ন যি ছাবজেক্ট আছে তাৰ পাঠ্যপুথি এতিয়ালৈকে অহা নাই। আৰু ইয়াৰ কাৰণে আমি অসম চৰকাৰ, অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ BTR প্ৰধান ডাঙৰীয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে এই যে শিক্ষা বিভাগৰ পাঠ্যপুথিৰ যি এতিয়ালৈকে ডিষ্ট্ৰিবিউশ্যন কৰা নাই, বিনা পাঠ্যপুথিৰে ক্লাছ কৰিব লগা হৈছে, পৰীক্ষা দিব লগা হৈছে, বৰ্তমানো কৰি থাকিব লগা হৈছে, তাৰ কাৰণে পৰ্যাপ্ত সময়মতে খুব কম দিনৰ ভিতৰত সেই পাঠ্যপুথি বিতৰণ কৰা বা পাঠ্যপুথি ছাত্ৰ ছাত্ৰীক শিক্ষাৰ্থীক দিয়া ব্যৱস্থা কৰক, এইটো আমি দাবী জনাইছোঁ। বিজ্ঞান মহাবিদ্যালয় BTRক আমাক লাগে আৰু ল' কলেজ BTRত আমাক লাগে। বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছ স্থাপনৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে ৰাজ্য চৰকাৰে, BB ইঞ্জিনিয়াৰিং কলেজ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যিখিনি বিভাগ আৰু BB ইঞ্জিনিয়াৰিং কলেজৰ যিখিনি বিভাগ তাত প্ৰফেচাৰ, টিচিং, নন টিচিং ষ্টাফ পূৰ্ণাংগ পৰ্যায়ত কৰিব লাগে। আৰু বহুতো বিষয় ছেবাৰ একাডেমিক অফিচাৰ, SCRTৰ লেকচাৰাৰ লাগে আৰু সমগ্ৰ শিক্ষা অভিযানৰ ট্ৰেন্সলেটৰ লাগে। আৰু এনেকুৱাকৈ যিবিলাক বিষয় আছিল আমি পুংখানুপুংখ আলোচনা কৰোঁ। আমি আশাবাদী যে অহা 2-3 মাহৰ ভিতৰত এই গোটেই বিষয়টো সমাধানৰ সূত্ৰ ওলাব আৰু BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আশ্বাস দিছে খুব শীঘ্ৰেই ৰাজ্য চৰকাৰৰ লগত যোগাযোগ কৰি পেলাই ইয়াৰ সমাধানৰ ৰাস্তা তেওঁলোকে ওলাব। আমি আশাবাদী আৰু সেই আশাক লৈ পেলাই আমি ৰৈ থাকিম। আৰু যদি সময়মতে সেই কামবিলাক যদি হৈ নুঠে আমি বিচাৰিম যে এই বিষয়টো ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰ আৰু শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু BTR প্ৰধান তেওঁলোকে একেলগে এটা ব্যৱস্থা, এটা প্ৰ'এক্টিভ এটা একশ্যন লৈ পেলাই এই কামখিনি আগবাঢ়ক, সেইটোৱে আমি আশা কৰিম।